সোণাৰী খালত সোণ হেৰ সোণাৰী খালত সোণ কোনে খুন্দিছে পিহিছে জুই হৈ ফুলিবৰ মন তাত মোৰ জুই হৈ ফুলিবৰ মন যিসকলে মোক বা মোৰ সৃষ্টিক সন্মান কৰে ভাল পায় সেইসকলক মই মানে ভুল নুবুজিবলৈ মই অনুৰোধ কৰিছোঁ য'ৰ জেগাৰ মানুহ ত'ত যা ডেফিনেটলি মই কম পিক আপ সময় সেইটো যে এই খেলিমেলিকণ আকৌ হেৰি মানে নেদেখাবা দেই মই আকৌ ঘৰুৱাভাৱেহে কথাষাৰ ক'লোঁ নমস্কাৰ আজিৰ এই অনুষ্ঠানলৈ মই মনিষাই আপোনালোকক স্বাগতম জনাইছোঁ আজি আমাৰ সৈতে আছে জনতাৰ শিল্পী খাটি খোৱা মানুহৰ শিল্পী কেতিয়াবা এই মানুহজনক যদি দেখিবলৈ পোৱা যায় খেতিপথাৰত নাঙলৰ মুঠিত ধৰি থকা অৱস্থাত বোকাময় অৱস্থাত কেতিয়াবা সেই মানুহজনক আকৌ দেখিবলৈ পোৱা যায় আৰ্তজনৰ কাষত বানাক্ৰান্তৰ কাষত কেতিয়াবা মঞ্চত তেওঁৰ শব্দেৰে তেওঁৰ কণ্ঠেৰে তেওঁৰ সেই গীতবোৰেৰে মানুহক প্ৰশ্ন কৰে যে কেতিয়াবা নতুন পুৰুষে যদি আপোনাক প্ৰশ্ন কৰে কি হ'ব কেতিয়াবা শাসকক তেওঁ প্ৰশ্নেৰে থকা সৰকা কৰে সেই জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকা আছে আজি আমাৰ সৈতে আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ দেশ টুডেৰ মাজলৈ দেশ টুডেৰ পৰা প্ৰথম প্ৰশ্ন দেশ টুডে বৰ ভাল লাগিলে মই এনেও স্বদেশ প্ৰেমী মানুহ দেশ টুডে দেশ আজি আৰু একদম কাৰেণ্ট মানে আজি এতিয়াই দেশ এতিয়াই আৰু কোৱা গতিকে আজিৰ এই সময়ছোৱাৰ আটাইতকৈ চৰ্চাত থকা প্ৰশ্নটোৱে হৈছে যে মহেন্দ্ৰ হাজৰিকাৰ দৰে এজন মানুহ যাক জনতাৰ শিল্পী বুলি কোৱা হয় জনতাৰ সৈনিক বুলি কোৱা হয় খাটি খোৱা মানুহৰ শিল্পী বুলি কোৱা হয় সেই মানুহজনৰ এনে কি অৱস্থা হ'ল সেই মানুহজনে হঠাৎ সেই মঞ্চখনত যি য'ৰ জাগাৰ মানুহ তাত বুলি এজন মানুহক কৈ উঠিবলৈ বাধ্য হ'ল কি এনে পৰিস্থিতি হ'ল যাৰ বাবে মানুহ আজি বহু মানুহ যি আপোনাক অন্ধভাৱে ভাল পায় তেওঁলোক হয়তো খঙত আছে বহুতে হয়তো আপোনাৰ প্ৰতি অভিমান কৰিছে কিয় এনে হ'ল আচলতে কি বাস্তৱ জীয়া বাস্তৱৰ মানে ডেষ্টিনি থাকে গন্তব্য সেইটো ক্ষণ আছিল জীয়া বাস্তৱৰ জীয়া গন্তব্যৰ ক্ষণটো সেয়া আচলতে নুবুজাকৈ তৈয়াৰ কৰি দিছে অনুষ্ঠান সামৰাৰ সময় সেয়া অলৰেডি প্ৰায় সামৰিছে আমাৰ মিউজিচিয়ানে পিক আপ কৰিছে তাৰপিছত যিজন ল'ৰা সেই ল'ৰাজনক কথাষাৰ কোৱা হৈছিল তেওঁ মোৰ সৈতে 10 বছৰ 12 বছৰ এনে আছে মোৰ ষ্টেজৰ সেইদিনাৰ ব্যক্তিগত সহায়ক মোৰ কেয়াৰটেকাৰ মোক চোৱা চিতা মই পানী কেনেকৈ খাম ক'ত কি কৰিম ইত্যাদি আৰু তেওঁ যেতিয়া মোৰ আগলৈ আহি আছে মই সামৰিব খুজি আছোঁ আগলৈ আহি আছে তাৰপিছত সেই ৰাতিয়ে আহিব লাগে 1 বজাতে আহিব লাগে গুৱাহাটী পাবহি লাগে পিছদিনা তো সি দেৰি কৰাৰ কাৰণে মই কৈছোঁ তই গাবি নেকি তাৰমানে অলৰেডি মই সামৰি দিয়া হৈছে মই ক'লোঁ তই গাবি নেকি গা তেতিয়াহ'লে মাইকটো দিছোঁ তাৰমানে সি অখৰা অখৰি কৰি আছে ষ্টেজত তাৰপিছতে তেতিয়াও যোৱা নাই বোলে য'ৰ জেগাৰ মানুহ ত'ত যা ডেফিনেটলি মই কম পিক আপ সময় সেইটো তাৰপিছত আৰু সেইখিনি সময়ত ধৰি লওক অনুষ্ঠান শেষ বুলি ভাবি কিছুসকল উঠিও আহিছে কিবা এনেকুৱা ধৰণৰ তাৰপিছত কথা আছিল সেইটোৱে আৰু মই তাত গৈছিলোঁ শিৱসাগৰ ৰাতু দাস তেওঁ মোৰ ভাতৃসম বৰ মৰম মানে আমাৰ মৰম বেথা ভাল পোৱা থাকে তেওঁৰ আমন্ত্ৰণ ক্ৰমে আৰু মই কিন্তু আহোঁতে কৈ আহিছিলোঁ বোলো ৰাতু যে এই খেলিমেলিকণ আকৌ হেৰি মানে নেদেখাবা দেই মই আকৌ ঘৰুৱাভাৱেহে কথাষাৰ ক'লোঁ এই খেলিমেলিবিলাক আকৌ নেদেখাবা শেষত অনুষ্ঠান কৰি অহা 3-4 দিন নে 2 দিনমানৰ পিছতে দেখিলোঁ একেবাৰে বঢ়িয়া একদম কণ্টেণ্ট বনাই একদম মানে বহুত হেৰি মানে কিবা ধৰণৰ ভাইৰেল হৈ গৈছে আৰু মই ভাবিছোঁ মই এনেকুৱা মানে মোৰ বেয়াও লগা নাই উৎসাহো লাগিছে এটা যে মই ভাইৰেল হৈছোঁ নেকি মই এনে কি অপৰাধ কৰিলোঁ ভাৰতবৰ্ষ মই ভাৰতীয় গতিকে ভাৰতীয় ভাল অসমীয়া আৰু ভাল অসমীয়া ভাল ভাৰতীয় গতিকে মই এনে কি অপৰাধ কৰিলোঁ যে ভাইৰেল হৈ গ'লোঁ মই চাই দেখিলোঁ এইটো কথাটো মই কৈ থৈ আহিলোঁ কিবা এটা
আৰু তেওঁলোকে এইটো কোনোবাই কণ্টেণ্টটো ক্ৰিয়েট কৰি পেলাই এইটো লাইক কমেণ্ট বা এনেকুৱা হয়তো সামাজিক মাধ্যমত এই পইচা ঘটাৰ যিটো সহজ উপায় সেইটোতেহে লগালে। মোৰতো কৰিবলৈ একো নাই ন। এইটো ছ'চিয়েল মিডিয়া বৰ্তমান এতিয়া হাতে হাতে যেতিয়া ছ'চিয়েল মিডিয়াৰ প্ৰকোপ, প্ৰতিজনে একো একোজন ৰাজকুমাৰ, প্ৰতিজনে একো একোজন ছ'চিয়েল মিডিয়া সাম্ৰাজ্যখনৰ নিজেই নিজে সম্ৰাট। গতিকে যি টি কৰিব পাৰে ন। আৰু এইটোতো আৰু মই মগজ মৰা লাভ নাই। মই ইনস্পায়াৰ হৈ লগে লগে মই ভাবিছোঁ বঢ়িয়া ভগৱানে, মানে মইতো সদায় নিগেটিভটো পজিটিভ কৰোঁ, সদায় নিগেটিভ বুলি ভবাটো মই নাভাবোৱে। তাৰমানে তিনিটা একে ৰঙৰ বস্তু দেখিবলৈ একেই, এটা গোবৰুৱা একেই, এটা জিলিটো অলপ ডাঙৰ চাইজত, আৰু এটা ভোমোৰা দেখিবলৈ চব একেই। এটা বাতিত বা এটা হেৰিত ভৰাই পেলাই যদি সিহঁতক ভৰাই ৰখা হয়, অলপ পিছত যদি এৰি দিয়া হয়, নিজৰ নিজৰ স্বভাৱবিলাক ওলাই পৰে। গোবৰাটোৱেও উৰাটো বাদেই দিয়া, সি বগাই বগাই এনেকৈ সি গোবৰ বিচাৰি গৈ থাকে, গোবৰ বিচাৰে। আৰু ফুলৰ হেৰি তাৰতো সুঘ্ৰাণ বিচৰা, সি একেবাৰে উৰা মাৰি পেলাই ফুলৰ ফালে গুচি যায়। তাৰ একদম বাস্তৱ এইটো। তাৰপিছত জিলিটোতো অৰণ্য ভাল পায়, জিলিয়ে সদায় অৰণ্য ভাল পায়, মুক্ত ঠাই ভাল পায়, সি তালৈ গুচি যায়। গতিকে মই ভাবিলোঁ ইমানবিলাক ৰেফাৰেঞ্চটো প্ৰকৃতিয়ে দি থৈছে, গতিকে এইটোতে মই সৃষ্টি কৰাই ভাল। সেইবুলি ভাবি মই ভাবিলোঁ যে সোণাৰী খালত মানে সেইসকলক মই সোণাৰী বুলি কৈছোঁ, যিসকলে মোৰ বেয়াটো দেখিলে। মই কিন্তু সোণাৰী বুলি কৈছোঁ। সোণাৰী খালত সোণ কোনে খুন্দিছে পিহিছে, সোণাৰী খালত সোণ কোনে খুন্দিছে পিহিছে, তাতেই জুই হৈ ফুলিবৰ মন, তাত মোৰ জুই হৈ ফুলিবৰ মন। সেই ভাবিলোঁ মই এইটো আৰম্ভই কৰি দিওঁ। আৰু এই জনতাই ভাবিছে এইবাৰ আমুক তামুক বুলি। এই যোৱাকালি ৰেকৰ্ডিঙৰ কাম কৰি আছোঁ। মই অনুপ্ৰাণিত হ'লোঁ। মই তাক পেলাই নিদিওঁ। মই মানে ঘৰ এটা যদি ভাঙি দিয়ে কোনোবাই বা ভাগিও যায়, তাত পিছত কামত কি আহে, কামত কি খাটে, কামত খটা বস্তুখিনি মই বিচাৰি ফুৰোঁ। মানে সেই যিটো ঘটনা হৈছিল শিৱসাগৰত, বা আপোনাক যে বাৰে বাৰে বিতৰ্কৰ বা আক্ৰমণৰ লক্ষ্য হিচাপে লৈছিল, বিতৰ্ক মানে প্ৰথমবাৰৰ কাৰণে প্ৰথম লাগিছে ছ'চিয়েল মিডিয়া। এতিয়া কথাটো হৈছে যে এই যে এটা বিশেষ বাক্য, যি যোৰ জাগাৰ মানুহ, তাত হয়তো মানুহে বেছিকৈ আক্ৰমণৰ লক্ষ্য হিচাপে লৈছিল। কাৰণ মহেন্দ্ৰ হাজৰিকাই শ্ৰেণীহীন এখন সমাজৰ কথা কয়। মহেন্দ্ৰ হাজৰিকাই শ্ৰেণী বৈষম্যহীন সমাজ ব্যৱস্থাৰ কথা কয়। গতিকে সেই বাক্যটোৱে ক'ৰবাত আকৌ এবাৰ শ্ৰেণী বৈষম্যৰ কথা কৈছিল বুলি মানুহে যেন ভাবিছে, তেনেকুৱা এটা হৈছে। অনুষ্ঠান হ'ল আমাৰ যুদ্ধক্ষেত্ৰ মোৰ কাৰণে দেই। তাত প্ৰত্যেকৰ ডিচিপ্লিন আছে, নিজে নিজৰ কাম কৰিব লাগিব। ৰণক্ষেত্ৰ, ৱাৰ, এইটো আমি তাত যুদ্ধ কৰিব লাগিব। গতিকে চবৰ নিজৰ দায়িত্ব, আৰু তাত পৰিচালক থাকে এজন, মিউজিকৰ দায়িত্বও কাৰোবাৰ থাকে, ষ্টেজটো চোৱা চিতাৰ দায়িত্ব থাকে। বোধ হয় এই বস্তুটো এনেকুৱা কৰি দিয়া হৈছে, সেই ভাৱটো এইকাৰণে আনি দিছে যে তেওঁলোকে হয়তো ভাবিছে যেজন সাধাৰণ ষ্টেজলৈ উঠি যোৱা মানুহ বুলি ভাবিছে। মোৰ এটা অনুভৱ, ষ্টেজলৈ উঠি যোৱা মানুহেই নেকি পাব্লিক বুলি ভাবিছে, যে আমাৰ যে গ্ৰুপৰ টিমৰ বুলি গম নাপাবও পাৰে, বা জানি শুনি সেই বাক্যটো সেইটোকে হুকলাইন হিচাপে লৈ পেলাই তাৰ প্ৰভাৱ কৰিছে। সেইটো মইতো যদি গান কৰোঁ, আৰে যি জোৰ মানুহ, আৰে মহাসতী জয়মতীয়ে কি কৈছিলে? মহাসতী জয়মতীয়ে কোৱা কথা। মই অপৰাধ কৰিব কৰাৰ কাৰণে বা আৰু কিবা বঢ়াবৰ কাৰণে, বিতৰ্ক বঢ়াবৰ কাৰণে কোৱা নাই। গদাপানী যেতিয়া নগাপাহাৰৰ পৰা পলাই পেলাই আকৌ নাগামিজ ড্ৰেছ পিন্ধি পেলাই যেতিয়া শুনিলেগৈ যে পাহাৰত শুনিছেগৈ যে জয়মতীক দিছে, শাস্তি দিছে, সেই নাগা বেশ দৌৰি পেলাই ডালিমিক লগত লৈ হেনো প্ৰবাদ মতে আহি একেবাৰে সুধি আহি তেওঁৰ কাষত কৈছেহি, আহি যে ঐ ছোৱালী, গিৰিয়েৰৰ কথা কৈ নিদিয় কিয় এনেকুৱা বুলি। তেওঁ নিজে গম পায় নিজৰ মানুহজনকতো কিয় চিনি নাপাব, যে যি জোৰ মানুহ তলৈ যোৱা। সেইটো ইমান ভাল প্ৰবাদ। আৰু মই যদি গান লিখোঁ সেইটো ক্লাছিকেলো কৰিম, যি জোৰ মানুহ তলৈ যোৱা
ক্লাছিক কৰিম বা বা যদি ৰিভলিউশ্যনৰ ফিল আহে তেতিয়া যি জোৰ মানুহ তলৈ গুচি নোযোৱা কিয় ক্ৰিয়েশ্যন তেওঁলোকে সেইটো মোক স্ক'প দিলে অৰ্থাৎ আপুনি সেই গোটেই ঘটনাটোক নতুনৰ এক মাধ্যম হিচাপে ল'লে। এইটো পৰিৱৰ্তন নতুন কথাৰ আৰু তেখেতসকলৰ আৰু এটা কথা মোৰ শ্ৰদ্ধাশীল শ্ৰোতা জনতাক সদায় মই প্ৰণাম কৰিছোঁ সদায় জানেই সেইসকলে জানে তেখেতসকলৰ লগত মোৰ ভালপোৱা সেইটো সেই ভালপোৱা আজন্মৰ তাৰমানে গীত সংগীত মই যেতিয়া মহেন্দ্ৰ হাজৰিকা হৈ নজন্মিছিলোঁ তেতিয়াও তেখেতসকলৰ অন্তৰাত্মাই গীত সংগীত উপভোগ কৰিছিলে মই যেতিয়া জন্ম হৈছিলোঁ মোৰ সংগীতৰ জীৱনটো যেতিয়া জন্ম লৈ পাইছিলোঁ তেতিয়া তাৰ কলা কুশলতা তাৰ সেই সংগীতৰ জীৱনটোক তুলি তালি ডাঙৰ দীঘল কৰিছিলে সেইসকল জনতাই যিসকল জনতাই 40-50 বছৰে সেই গীত সংগীতক বুকুত লৈ পেলাই ডাঙৰ দীঘল কৰি তুলি তালি ডাঙৰ দীঘল তেওঁলোকেহে কৰিছিলে মই মাত্ৰ জন্ম দি এৰি দিছিলোঁ জনতাৰ মাজলৈ আৰু সেই জনতাই এই অধমক কেতিয়াও বেয়া নাপায় বেলেগ বেলেগ চিন্তা বা মানসিকতাৰ মানুহ থাকে গতিকে সমাজখনত তেনেধৰণে বিয়পাই দি ভাল পাইছে আৰু মূল লক্ষ্য হৈছে এইটো মোক আক্ৰমণৰ লক্ষ্য কৰিছে ইমান দিনে পোৱা নাই গতিকে অলপ বহুত দিনৰ পৰা কিবা এটা ধুই পেলাওঁ বুলি ভাবিছে আৰে ধুই পেলাওঁ বুলি ভাবিছে শুকান মৰু তিয়াবলৈ হ'লে সৃষ্টিৰ শুকান মৰু তিয়াবলৈ হ'লেতো ধুই পেলাব লাগিব ন আৰু মই বহুত দিন মই বাট চাই আছোঁ মই দিব লাগে কিবা কিবি ময়ো দিয়া নাই ভূপেন হাজৰিকা ভূপেন দা ঢুকুৱা সেই বছৰৰ পৰা মই প্ৰায় অফ আছিলোঁ মানে নতুন ক্ৰিয়েশ্যন প্ৰায় মই আঁতৰি আছোঁ সমাজখন সজাইছে নতুন জেনেৰেশ্যনে নতুনভাৱে কাম কৰিছে মোৰ ভাল লাগিছে চাইছোঁ মই উপভোগ কৰিছোঁ কিন্তু অসমৰ প্ৰায়বিলাক ষ্টুডিঅ'ই মই কাম কৰি আছোঁ আৰু এতিয়া সময় হ'ল 12 বছৰ পাৰ হৈ গ'ল 13 বছৰ পাৰ হ'ল গতিকে মোৰ দিয়াৰ সময় হৈ গ'ল সেইখিনি এতিয়া উজ্জ্বলি উঠিব বুলি মই ভাবিছোঁ আৰু সেয়া যদি মই ভুলো কৰিছোঁ সকলোৱে মৰম কৰিব বুলি মই আশা কৰোঁ মোৰ শ্ৰোতাইটো মোক মৰম কৰিবই গতিকে আপোনাৰ কথাৰেই মই এটা প্ৰশ্ন সুধিব বিচাৰিম প্ৰশ্নটো এনেকুৱা অৰ্থাৎ মহেন্দ্ৰ হাজৰিকা জনতাৰ শিল্পী খাটি খোৱা মানুহৰ শিল্পী মহেন্দ্ৰ হাজৰিকাই সেই ঘটনাটোৰ পাছত এনেকৈ ভাবিছে নেকি যে শুকান হৈ থকা মাটিডোখৰ সমালোচনাৰ বৰষুণে আকৌ এবাৰ ধুই লৈ গ'ল এতিয়া আকৌ নতুন সৃষ্টি হ'ব মহেন্দ্ৰ হাজৰিকা আকৌ সেউজীয়া বাঢ়িব অৰ্থাৎ আপুনি গোটেই ঘটনাটোক সাংঘাতিক ভালভাৱে লৈছে যোগাত্মক ভাল বহুত ভাল কিন্তু এটা কথা কি এই যে ভাবিলে চোৰ মানুহ তলি যা কোনোবাই যি যেনেকৈ ভাবিলে তেনেকৈ সেইখিনি মই মনৰ ভাবৰ পৰা কেনেকৈ ভাবিলে কোনে কি ভাবিলে মইতো আঁতৰাব নোৱাৰিম ন কিন্তু তাত এটাই কথা যিসকলে মোক বা মোৰ সৃষ্টিক সন্মান কৰে ভাল পায় সেইসকলক মই মানে ভুল নুবুজিবলৈ মই অনুৰোধ কৰিছোঁ আৰু যিসকলে সঁচাকৈয়ে বেয়া পায় ভুল দেখি কিবা কৈছে সেইসকলক মই শুধৰাই ল'বলৈ বা মোক শুধৰণি পথ আৰু অনাগত দিনত দিবৰ কাৰণে অনুৰোধ কৰিছোঁ আৰু তৃতীয় কথা হ'ল যিসকলে কণ্টেণ্ট বনাই পইচা ঘটো বুলি ভাবিছে আৰু কেইদিনমান চলাই থাকক আৰু নেক্সট কিবা যদি লাগে এনেকৈ যদি লাগে কাৰণ জীৱনটো 1000 বছৰীয়া নহয় মই আহি ধৰি লোৱা 60 বছৰ মোৰ হ'ল আজি 60 বছৰৰ পিছত মই মানে মোক এবাৰ ধুই পেলাইছে তাৰমানে মোক আগতেই ধুব লাগিছিলে আগতে ধোৱা হ'লে আৰু বহুত কিবা কিবি পালেহেঁতেন কথাটো বুজা নাই বাৰিষা প্ৰতি বছৰে আহিব লাগে আৰু আহেই অৰ্থাৎ মহেন্দ্ৰ হাজৰিকাৰ এই সময়ছোৱাত এটা বাৰিষাৰ আছিল প্ৰয়োজন এনেকুৱা এক বাৰিষাৰ ধাহিমোহিনীয়া বাৰিষা একদম ধাহিমোহিনীয়া বাৰিষাৰ আৰু মই সৌভাগ্যৱান আৰু সময়ৰ উপহাৰ আৰু সময়ৰ আশীৰ্বাদ প্ৰতি মানৱ জীৱনত থাকে আৰু সময়ৰ গন্তব্যৰে আহিছে সেইদিনাৰ সেই গন্তব্য সেইখিনি তেনেধৰণে আছে আৰু এই যে মই ক'লোঁ 2011 ভূপেন দাৰ ঢুকুৱা স্বৰ্গগামী হোৱাৰ পিছৰ পৰা মই কাম দিয়া নাই অলপ এলাহো কৰিছিলোঁ কিন্তু এলাহ মানে কি মই ৰাতি কামো কৰি থাকোঁ কিবা কিবি এনেকৈ লেখা মেলা এইবিলাক মই শুই বৰ ভাল নাপাওঁ টোপনি নোহোৱাকৈ মহেন্দ্ৰ হাজৰিকা খুব ধুনীয়াকৈ আছে মই নাজানো তাৰমানে মোৰ মনটো বৰ ধুনীয়া আপুনি মানুহজনতো ধুনীয়া মই নাজানো সেই মোৰ অনুভৱ ধুনীয়া তাৰমানে সৃষ্টিশীল মানুহৰ সদায় মন অনুভৱ সকলোৱে ধুনীয়া আৰু সেই আনকো ধুনীয়া দেখে চবকে য'ত সেইদিনা ল'ৰাজনৰ কথা যিটো ভাবিলে সেই ল'ৰাজন
যেতিয়া অসমত কৰোণা দুৰ্যোগী সময়ত সেই ল'ৰাজনক লগত লৈ অ'ত চাউল এনেকৈ কিন্তু আমি এনেকৈ হেৰি কৰি পেলাই মোবাইলত কৰা নাই। আৰু ইণ্টাৰেষ্টিংলি সি এটা হাজিৰা কৰি খোৱা ল'ৰা, তাক মই বুটলি পেলাই লৈ ফুৰোঁ আৰু সি তেনেকৈ সেই তাক মই মৰম কৰাৰ অধিকাৰ আছে আৰু তাৰ 2টা সন্তান আছে, তাক মানুহ কৰাৰ অধিকাৰ আছে। সি ভুল কৰিলে মইতো ক'বই লাগিব ন। সেই ৰাস্তাইদি গ'লে যদি কেতিয়াবা কিবা হেৰি হয়, সি মোৰ প্ৰতি ইমান কেয়াৰ লয়, আচৰিত ভাবা। আৰু ডাঙৰ ঘটনা হৈ গৈছে বহু দিনত ষ্টেজত আমিতো ষ্টেজত যেতিয়া পাব্লিকৰ সৈতে ইনভলভ হৈ যাওঁ মাইক্ৰফোনটো লৈ পেলাই, এসকল চবৰ কথা কোৱা নাই, 2-এসকলে ভাল পায় নে বেয়া পায় নাজানো, পানী বটলটো টেবুলৰ পৰা ছেইম বটলটো আঁতৰাই থৈ তেওঁলোকে কিবা মিক্স কৰি তাত থৈ যোৱা বটল আমাৰ ষ্টেজৰ আমাৰ সহায়ক কৰ্মীসকলে থাপ মাৰি ধৰি আঁতৰাই দলিয়াই দিয়ে আৰু বহু ঘটনা তেনেকুৱা ঘটি গৈছে, ৰাইজে নাজানে। গতিকে মোৰ বস্তুখিনিত মোৰ কেয়াৰটেকাৰে কেয়াৰ ল'ব ন। গতিকে সেইটো ভুল ভাবিব নালাগে বুলিয়ে মই ভাবিছোঁ। আৰু যিহেতু আপোনাক ভাল পায়, মই আপোনাক অভাৰলেপ কৰিলোঁ, যিহেতু আপোনাক ভাল পায় গতিকে মানুহৰ ক'ৰবাত অভিমান হৈছে, ক্ষোভ হৈছে, তেনে সময়ছোৱাতে এক প্ৰশ্ন হৈছে যে মহেন্দ্ৰ হাজৰিকা ক'ৰবাত অহংকাৰী হৈছে নেকি, উদ্ধত হৈছে নেকি, তেনে চৰ্চাও কিন্তু ছ'চিয়েল মিডিয়াত দেখিবলৈ পোৱা যায়। ভাল কথা ক'লা। মই প্ৰথমেই সূৰ্য পূজাও কৰোঁ, মানে এই যে প্ৰভাৱ, মই জ্ঞানৰ কাৰণে মই অভিধান পূজা কৰোঁ, জ্ঞানৰ কাৰণে মই শ্ৰমিক এজন যেতিয়া মোক লাগে মই শ্ৰমিকৰ পূজা কৰোঁ, কাৰণ শ্ৰমিকক পূজা কৰোঁ, মানে স্বাৰ্থপৰ নহয়, তেওঁ ৰেচপেক্ট, সন্মান আৰু পূজা। মোক যেতিয়া গছৰ প্ৰেম লাগে, গছৰ ওচৰত গছক সোধোঁ, পাতখিলা লৰাই চুই পিটিকি কৰোঁ। তো ইমান বিনম্ৰ মানুহ এটা, খং থাকিব, খং খাৰ নাথাকে, খং, ক্ৰোধ, আক্ষেপ বা ভালপোৱা বা এইবিলাক কাৰ নাথাকিব, কাৰ খংটো আমাৰ খং অভিমানটো চবৰ থাকিব ন। আমি কি, মইতো শিল্পী নহয়, শিল্পী মই ৰাইজে প্ৰমোশ্যন দিব, এতিয়া নহয়, মই নোহোৱাৰ পিছত দিব, কেনেকৈ বনাই কি কৰে। হয়তো যদি মই শিল্পী হ'ম তেতিয়া হয়তো মোৰ নামৰ আগত চন্দ্ৰবিন্দু নালাগিব, শিল্পী হ'লে চন্দ্ৰবিন্দু নালাগে, এইটো ইউনিক কথা। আৰু যদি মই শিল্পী হ'ব পাৰোঁ তেতিয়া চন্দ্ৰবিন্দুটো নালাগিব চাগে, মই নাজানো। আৰু যদি শিল্পী তাৰমানে এইটো বিতৰ্ক কৰিব খুজিলে এইটো বিতৰ্কৰ কথা আছে, কি আপুনি বেলেগ শিল্পীক অপমান কৰিছে নেকি। শিল্পী কি কৰে জানা, এই যে সৰু নতুন জেনেৰেশ্যনক ষ্টেজত আগত যেতিয়া উঠাই লৈ আহে, তেতিয়া আয়োজকৰ বা ঘোষকে তেওঁক ইনস্পায়াৰ কৰিবৰ কাৰণে, অনুপ্ৰেৰণা দিবৰ কাৰণে কয়, তেওঁ শিল্পী হোৱাই নাই, কিন্তু তেওঁ কি কয় যে আমাৰ উদীয়মান শিল্পী, শব্দৰ ব্যৱহাৰ চোৱা, শব্দৰ প্ৰয়োগ জেগাত কৰিব লাগে, তেওঁক এনকাৰেজ কৰিবৰ কাৰণে কয় যে শিল্পী এনেকুৱা ডাঙৰ শব্দটোৰ প্ৰভাৱ। গান গালে শিল্পী নহয়, গান গালে নাচিলে বাগিলেই শিল্পী নহয়, কৃষক এজন শিল্পী হ'ব পাৰে। অসমৰ এজন বিখ্যাত কৃষি শিল্পৰ সৈতে জড়িত কৃষক শিল্পী কোন বুলি সুধিলে আজি ক'ব নোৱাৰে কোনো। অসমৰ আটাইতকৈ বিখ্যাত কৃষি শিল্প লগত জড়িত তেখেতৰ ডিব্ৰুগড় ৰেডিঅ' ষ্টেচনত সদায় প্ৰায় সপ্তাহত নিয়মীয়া কিবা তেওঁ কৈছিল, পুতাই লৈ চিঠি বুলি পঢ়ি দেখুৱাইছিল। সেইজনে হ'ল গুৰুপ্ৰসাদ বৰঠাকুৰ নাজিৰাৰ। তেখেতে ধান গুচা এনেকৈ লৈ পেলাই বোলে ক'ব পাৰিছিল, মোৰ দেউতাই কোৱা কথা যে ক'ব পাৰিছিলে কিমান ধান গুটি থাকিব। গতিকে সেইজন শিল্পী, কৃষক। পথাৰত শিল্পী নাই নি? শিল্পী মঞ্চতে শিল্পী আছে নেকি? মই আচৰিত হৈ যাম বে। পথাৰতে শিল্পী আছে, প্ৰতিজনেই শিল্পী। কোনোবা এজন উদ্ভাৱক, তেওঁ উদ্ভাৱনৰ শিল্পৰ সৈতে জড়িত। মোৰ কথাবোৰ তাৰমানে হয়তো কোনোবাই শুনি বেয়া পাব, কিবা কৰিব, সেইটো নহয়। মই ভাল পাওক বুলি ভাল পোৱা গঢ়িব নোখোজোঁ। ভাল পোৱাটো এইটোকহে ভাল পোৱা কয়। প্ৰথম ভাল লগা আৰু প্ৰথম ভাল পোৱাটো অনবৰতৰ যদি হৈ থাকিব পাৰে আৰু অনিত্য সময়ৰ কাৰণে এই কালত এই জীৱনত যদি ৰাখিব পাৰে, সেয়া ভাল পোৱা। সৎ আৰু পিয়'ৰ, একদম মানে বুজা নাই কথাটো। বিনম্ৰতাটো থাকিব লাগিব, এইটো থাকেই। মোৰো খং এটা উঠিল, কিন্তু উঠিল মানে মোৰ ভিতৰতহে উঠিল।
সেইটো তেখেতসকলে সেইটোত বেয়া নাপাবলৈ বা সেইটো যদি ভুলো হৈছে সেইটো মোক মৰমৰ দৃষ্টিৰে চাবলৈ মই সকলোকে মই অনুৰোধ কৰিছোঁ। তাতকৈ আপুনি আজিৰ এই কথা বতৰাখিনিত ইতিমধ্যে তিনি চাৰিবাৰকৈ নতুন পুৰুষৰ কথা কৈছে, নতুন প্ৰজন্মৰ কথা কৈছে, কাৰণ ছ'চিয়েল মিডিয়া হেণ্ডেলিঙৰ কথা হওক বা যিয়ে নহওক, এতিয়া নতুন প্ৰজন্মৰ হাতত আজিৰ সমাজখন। গতিকে এনে সময়ছোৱাত এটা প্ৰশ্ন হৈছে, যিহেতু নতুন পুৰুষৰ হাতত সকলো, আপোনাৰ গীতো আছিল নতুন পুৰুষে যদি প্ৰশ্ন কৰে, যিটো সময়ত ছ'চিয়েল মিডিয়া নাছিল। গতিকে নতুন পুৰুষে যদি প্ৰশ্ন কৰে, আপোনাৰ মনতো আহিছে যে এতিয়াৰ আজিৰ সমাজ ব্যৱস্থাটো নতুন প্ৰজন্মৰ হাতত। গতিকে নতুন প্ৰজন্মৰ এনে গায়ক, এনে সাংস্কৃতিক কৰ্মী আপোনাৰ চকুত পৰিছে নেকি, যাক আপুনি আস্থা ভৰি ভাল পাব পাৰে, যাক দেখিলে আপুনি ক'ব পাৰে হয় এওঁলোক আহিবলগীয়া সময়ত হয়তো শিল্পী পেলাই দিছা মোক, জটিলত পেলাই দিছা। কাৰণ এবাৰ কৈ গৈছোঁ শিল্পী চব হ'ব নোৱাৰে, মইতো নহয় ভাই, মইতো হোৱা নাই। কিন্তু আপুনি ভাবিছে সকলো শিল্পী হ'ব পাৰে। গতিকে সকলো গীত সংগীত সকলোৱে সাধনা কৰি আছে, কৰি আছে। কিন্তু সপোনবিলাক তেখেতসকলে কেনেধৰণে কোন প্ৰজন্মৰ কাৰণে আগুৱাই নিছে, মইতো তোমাক আগতেই ক'লোঁ যে মই বিহু ফাংচন কেইটামান পাম বুলি মই জীৱনত মই হাৰমনিয়াম ধৰি গান শিকাহে নাছিলোঁ, তেতিয়া ফাংচনেই হোৱা নাছিল। অসমত ফাংচনৰ শুভাৰম্ভণিহে সেই ৮০ দশকৰ সেই সময়খিনি কথা কৈছোঁ। ৮০ দশকত মই ৮০ চনত কলেজৰ ছাত্ৰ, ডাক্তৰ হ'বলৈ যোৱা, নোৱাৰিলোঁ মানে অসম আন্দোলন কি কৰিবা, এই হেৰিৰ পৰা ইয়াত গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা প্ৰফুল্ল মহন্ত ডাঙৰীয়াসকলে তেতিয়া ব্লেক আউট দিয়ে, কিবা দিয়ে, আমি তাত লাগোঁ। সেই যি হ'ল আৰু ডাক্তৰৰ জেগা সপোন তাতে সামৰি কলিকতা গৈ আৰু গানৰ সপোনটোকে জীয়াই ৰাখিম বুলি চাকৰি বিচাৰিছিলোঁ, বহু কাম আছিলে, পাইছিলোঁ। কিন্তু মই গীত সংগীত আৰু গণজীৱন ভাল পোৱাৰ প্ৰেৰণাও পাইছিলোঁ অৱশ্যে। কাৰণ মই তাৰমানে মোৰ মা দেউতাৰ কথা ক'ব লাগিব যে তেওঁলোক মানে পুৰুধাবিলাকৰ কথা খুব কৈছিলে, পুৰুধাক ভাল পোৱা, এই কেনেকৈ ভাল পাব লাগে, শিক্ষকজনক কেনেকৈ সেৱা কৰিব লাগে, প্ৰণাম কৰিব লাগে, এই প্ৰণামীয় চেতনাবিলাকৰ দি আহি দেউতা বৰ খঙাল আছিল, সেইটো হয়তো মোৰ অকণমান থাকি গৈছে, একো নাই দেউতা, কিন্তু তাত আকৌ মৰম আছিল, দেউতাকৰ খঙত মৰম থাকে। মানে অৰ্থাৎ আপুনি নতুন প্ৰজন্মৰ মাজত তেনে নাম একদম, মই কাৰো কথা নকওঁ, এই প্ৰজন্মত বহু আহি আছে সপোনবিলাক। মই ক'লোঁ যে সপোনবিলাক বেলেগ হ'ব পাৰে, কিন্তু মোৰ সপোন হ'ল নতুন পুৰুষে চাবা প্ৰশ্ন কৰিব পাৰে, আমালৈ ৰাখি গ'লি কি, তেতিয়াতো নোৱাৰিবা চলাহী মিছাটি কৈ। মোক এইটো কোনোবাই ক'ব পাৰে যে ককাইটি বা ককাই, কোনোবাই কমেণ্টত লিখিব যে ককাই তুমি এইটো কি ৰাখিলা, কাৰণ সেইকণ বেয়া সময় বা বেয়া বুলি নকওঁ, যিটো বেয়া দেখিছে, আনে যিটো বেয়া দেখে, গাৰুটো ফাটি গ'ল, তোলা ওলাই গ'ল, কপাহ যেনিবা অকণমান ওলাইছে, আকৌ বেজি দি সি ল'লেই হয়, সকলো ঠিক হৈ যাব। এতিয়া সমাজ ব্যৱস্থাটো বা ৰাজনীতিৰ কথালৈ একেবাৰে শেষলৈকে আহিছোঁ। আপোনাৰ এটি গীত আছিল, শাসক যদি শোষক হয়, শাসন কৰাৰ চলেৰে যদি শোষণ কৰে। গতিকে আপুনি ভাবে নেকি আজি ক'ৰবাত তেনেকুৱা এক পৰিৱেশৰ সৃষ্টি হৈছে, মানুহ ক্ষুব্ধ হৈছে, বজাৰখন লাহে লাহে জ্বলি আহিছে, সাধাৰণ মানুহৰ চলা জীৱন লাহে লাহে যেন জটিল হৈ আহিছে, ক'ৰবাত তেনে পৰিস্থিতি দেখিছে নেকি? তোমাৰ কথাটো এটা সাংঘাতিক কথা, সেইটো তুমিয়ে দেখিলে এইটো প্ৰজন্মত, মইতো বহুত দিনৰ পৰা দেখি আছোঁ ন, মই সেইটো প্ৰজন্মৰ পৰা দেখি আছোঁ। আৰু কেইটামান প্ৰজন্মত কি জানি কাগজৰ নোটটো নাথাকিব, কাগজৰ নোটটো চিনি নাপাবগৈ, আৰু এনেকুৱা নিচিনা হ'ব, সংখ্যাত থাকিবগৈ পইচাটো, যিহেতু ডিজিটেল হেৰিত কথাটো চেঞ্জ হৈছে, হ'বই, গ্ৰহণ কৰিবই। কিন্তু শোষিত জনতা, শোষিত কিহত, শোষণ কোনে কৰে? ঘৰৰ মালিকজনেও ঘৰত ছাৰ্ভিচ কৰা তেওঁক শোষণ কৰিব পাৰে, বা ডাঙৰ বুলিবলৈ গৈ কাৰোবাক সৰুজনকো শোষণ কৰিব পাৰে, সেইটো অৰ্থনৈতিক শোষণো হ'ব পাৰে, ন্যায়িক শোষণো হ'ব পাৰে, বিভিন্ন ধৰণৰ শোষণ। সমাজখন শোষণ বঞ্চনা নোপোৱাৰ আৰ্তনাদেৰে জৰ্জৰিত আৰু পৰিপূৰ্ণ। শোষণ বঞ্চনা নোপোৱাৰ আৰ্তনাদ, ক্ষোভৰ অগণি বুকুৱে বুকুৱে জ্বলি আছে, মুঠতে জুইশলা কাঠি নমৰাকেই জ্বলি যাব, এনেকুৱা ভলকেন মানে আগ্নেয় হৈ আছে সমাজখন। গতিকে সেই সমাজখনত কোনোবাই
হয়তো ৰাজনীতিটো সদায় থাকিব ন, ৰাজনীতি থাকিলেহে দেশখন থাকিব। গতিকে ৰাজনীতিয়ে ধৰি লওক এইবাৰ মোৰ ৰাজনীতি, মোৰ পাল, মই মোৰ ভাগে কৰি আছোঁ, তেওঁৰ ভাগে তেনেধৰণে গৈ আছে। গতিকে পৰম্পৰালৈ পৰিৱৰ্তন হৈ গৈ আছে আৰু যিজন শোষিতজন শোষিত হৈ তেনেধৰণেই গৈ আছে। সাধাৰণ মানুহবিলাকক বস্তুৰ দাম বঢ়াবলৈহে মই মোৰ অনুভৱত ক'ব লাগে। কাৰণ আমি চাবা বিৰাট টকা থকা মানুহ এজনে বহুত ডাঙৰ হ'লচেলাৰ দোকান এখনত গৈ যেতিয়া গৃহ নিৰ্মাণ কৰিব, কিবা ঘৰ নিৰ্মাণৰ কাৰণে গ'ল, ধৰি লওক তাত কিবা এটা চাই দিবি, কমাই দিবি ভাই, তেওঁ 2000 বা 10,000 টকা কমাই দিলে, খুব ভাল পালে, কিন্তু বস্তু লৈছিলে 10 লাখ টকা। আৰু সেই একেজন মানুহে কেতিয়াবা পাচলি কিনিবলৈ আহিলে মই দেখিছোঁ, তাৰমানে পাচলিৱালাটোৰ লগত দৰ মাৰি থাকে 20 টকীয়া পাচলিটোৰ ওচৰত। এই মানসিকতা পৰিৱৰ্তন হ'ব লাগিব, তাক দিব লাগিব। মই কিন্তু মোৰ এই ল'ৰাজন যিজন মোৰ ধৰি লওক মোৰ সামূহিকভাৱে ধৰি লওক মই লৈ ফুৰিছোঁ, তাৰ মানুহৰ যিকেইটা মই যিকণ পাৰোঁ, ধৰি লওক মানুহৰ যি মৌলিক প্ৰয়োজনখিনি আত্মীয়ৰ কাৰণে চাব লাগিব। কিন্তু এতিয়া মোৰ চৰকাৰখন যে মোৰহে আত্মীয়, চৰকাৰৰ কৰ্তব্য আৰু দায়িত্বৰে একেবাৰে উৎপাদন ৰমৰমীয়া হ'ব লাগিছিলে। আমাক ব্যৱসায় লাগে, এতিয়া বাণিজ্য লাগে, বাণিজ্য বসতি লক্ষ্মী। গতিকে আমাক বাণিজ্য লাগে, সেই বাণিজ্যৰ ধাৰ ভৰাই পেলাব লাগিছিলে, উভৈনদী হ'ব লাগিছিলে। উৎপাদনৰ ক্ষেত্ৰ হ'লেহে বাণিজ্য হ'ব লাগিব। কিন্তু যিটো জাতিত মই ভাবিছোঁ, যিটো জাতিত কাম কৰা শ্ৰমিক নাই, যিটো জাতিত কাম কৰিবলৈ কাৰণে শ্ৰমিক নাই, যিসকল আছে দূৰত গৈছে, ক'ৰবাত গৈছে বা শ্ৰমিক সৃষ্টি হোৱা নাই, সেইটো ঠাইত যদি ডাঙৰ যদি উদ্যোগ আহি যায়, ধৰি লওক সেই উদ্যোগ চলাব কোনে? পথাৰখনেই ৰখীয়া নাইকিয়া হ'ল, ঘৰৰ জপনা খোলা থাকে, গেট খোলা থাকে, এনেকুৱা ধৰণৰ হ'ল। অসমীয়া মানুহৰ প্ৰায়সকল কাম কৰিবলৈ এৰি পোচাকি হ'বলৈ আৰম্ভ কৰিছে। এইবিলাক মই চাদা চিধা কৈছোঁ, বেয়া নাপাবা। আৰু মই যিটো দেখিছোঁ বুলিয়ে নহয়, মই যিটো উপলব্ধি, কাৰণ মই সাধাৰণ মানুহ, সাধাৰণ ঠাইৰ পৰা আহিছোঁ। মোৰ গাঁওখন আইলামুখ, তাহানি ককা সেই প্ৰতিষ্ঠা কৰা গাঁওখনত দুজোপা হ'লেও ডাঙৰ গছ পোৱা যাব। কিন্তু এতিয়া চহৰখনত ঘূৰি ফুৰিছোঁ, গছ কাটি তহিলং নাই। কিন্তু মোৰ গাঁৱৰ মানুহে সেই ডাঙৰ গছকেইজোপা ৰাখিছে, পৰিৱেশ আগতকৈ উন্নত হৈছে, ভাল লাগিছে। কিন্তু সেইটো হ'লেই নহ'ব যে ভাল হৈছে, ৰাস্তাটো ভাল হৈছে কাৰণে গধূলি হোৱা আগতে মোবাইলটো লৈ ওলাই গৈ পেলাই চুকে 4-5টাকৈ বহি চাবাচোন তুমি গাঁওবিলাকত যোৱা, এতিয়া বহি একেবাৰে একদম তেওঁলোকৰ মস্তি। কিন্তু মই বুলিয়ে নহয়, মোৰ পথতো মই সংগীত সৃষ্টি কৰিছোঁ, চিন্তা কৰিছোঁ। মই কিবা দুখন বোলে সংগীত আপোনাৰ কাৰণে কৰিছে যদি কোনোবাই কয়, নহয়, প্ৰতি ব্যক্তিৰ অনুভৱ যেতিয়া এক্সচেঞ্জ হ'ব, প্ৰতি ব্যক্তিৰ অনুভৱ যেতিয়া বিনিময় হ'ব, উৎপাদনী ক্ষমতাত লাগিব, তেতিয়াহ'লে এজন মানুহ এটা অনুষ্ঠানলৈ পৰিৱৰ্তন হ'ব পাৰে। ব্যক্তি যেতিয়ালৈকে অনুষ্ঠান প্ৰতিষ্ঠানমুখৰ সেই পৰিৱৰ্তনকামী ব্যক্তিৰ চেতনা নাথাকিব, তেতিয়াহ'লে ব্যক্তিকেন্দ্ৰিকেই হৈ থাকিব। গতিকে সমাজখন এতিয়া বহু আশা আছে। মই যিকণ জানো, মই ইমান আৰু পণ্ডিত নহয়, কিন্তু মই পণ্ডিতৰ চৰণ নোচোৱাও নহয়, পণ্ডিত চিনি নোপোৱাও নহয়। অসমখন একেবাৰে মই জনামতে বিশ্বামিত্ৰ বশিষ্ঠ বা বিভিন্ন একেবাৰে বান ৰজাৰ কাহিনীৰ পৰা আৰম্ভ কৰি কুণ্ডিলৰ ফালে গ'লে গোটেইখন সেইটো আমাৰ অনুভৱেহে চুব পাৰে, বাকী একোৱে চুব নোৱাৰে। এই ফাউণ্ডেশ্যন একেবাৰে গঢ়ি আছে। সেয়ে এই গছ লতা তৰু ট্ৰেইনে কথা কয়, মেঘ আকাশে কথা কয়, মানুহে কি আৰু এটা কথা, একেবাৰে ছ'চিয়েল মিডিয়া এনেকুৱা কৰি দিছে, বাপৰে মহেন্দ্ৰ হাজৰিকাই মই কৰি দিছে। এইটো মোৰে ভাল লাগিছে, মহেন্দ্ৰ হাজৰিকা মই বহুত ধন্যবাদ জনাইছোঁ আপোনাক। আমি অনুষ্ঠান আজি শেষ কৰিম, কিন্তু তাৰ পূৰ্বে যিহেতু আপুনি ক'লে যে শুকান হৈ পৰা এই মাটি টুকুৰাত এজাক বৰষুণ আহিছে, লাহে লাহে সকলো জীপাল হৈছে, এটি গীত, সেই গীতটো সেইটো অকণমান কৰি দিম যে মই সুধিছোঁ তোমাক মনীষা, এনে এপাহি ফুল দেখাই দিয়া, যি পাহি ফুলৰ পাহি সৰা নাই কাহানিও। এনে এপাহি ফুল দেখা নাই ক'তোৱে, যাৰ পাহি সৰি সৰি শেষ হোৱা নাই। এনে মানুহ পোৱা নাই ক'তোৱে, যি মোক কাহানিও দুখ দিয়া নাই, যি নিজেও এবাৰ ক'তো দুখ পোৱা নাই। এনে পাহি ফুল দেখা নাই ক'তোৱে, যাৰ পাহি সৰি সৰি শেষ হোৱা নাই।
এনে মানুহ পোৱা নাই ক'তো সেই এনে মানুহ পোৱা নাই ক'তো সেই যি কাহানিও মোক দুখ দিয়া নাই যি নিজেও এবাৰ ক'তো দুখ পোৱা নাই দুখৰ খুঁটাত জীৱন কথা সঁচা সঁচা এই মোৰ মন সুৰৰ খুঁটাত উৰি উমলা সঁচা সঁচা মন গহন এনে এখনি সাগৰ পোৱা নাই যাৰ এটুপিও নুশুকায় এনে দুনয়ন দেখা নাই মৌচুমী এনে দুনয়ন দেখা নাই মৌচুমী যি কাহানিও কন্দা নাই যাতে আনৰ কিবা এটা ভালটোক বেয়া কৰিবলৈ গৈ উপহাস বা ঠাট্টা মস্কৰা এইবিলাকৰ পৰা বিৰত থাকক সকলোৱে সৃষ্টিশীল হওক ধন্যবাদ বহুত বহুত ধন্যবাদ সোণাৰীৰ হালত সোণ কোনে খুন্দিছে পিহিছে তাতে জুই হৈ ফুলিবৰ মন সৃষ্টিৰ মণিহাৰ বেছিও জ্বলিব যেন লাগিছে কোন সেই জনতা হেঁপাহ বোলো কোন সেই জনতা হেঁপাহৰ ধন বোলে তেনেকৈ নিদিবি কৈ কোনোবাই মাৰিবলৈ থিয়াই ঐ বাটত নেপেলাবি উফৰা যেন চিনাকি চাওদাঙে মাৰিবলেং এই বাটত নেপেলাবি উফৰা যেন চিনাকি